ও হৰি ও ৰাম মুনু আহ ককা এতিয়া ভাওনা ৰ মই খোলটো লৈ আহোঁগৈ মাত মুনু দুৰ্যোধনৰ বচনটোকে মাত শুনাৰে বাসুদেৱ মোৰ বচন বেজী ৰাগৰ ধূলিকণা এটিও দিবো নাহি মজা হৈছে অ মুনু তই ডাঙৰ হ'লে বৰ ধুনীয়া ভাও কৰিব পাৰিবি অ ককা তাৰপিছত কি হ'লনো কি হ'বনো ডাঙৰ যুদ্ধ হ'ল ভীমে দুৰ্যোধনক মাৰি পেলালে অ ককা দুৰ্যোধন বেয়া আছিল ন সি মাটিখিনি দি দিয়া হয় নমৰিলহেঁতেন ন অতো মানুহে বেছি লোভ কৰিব নাপায় ঐ মুনু ভাত খাহি আহ তোৰ এতিয়া শাস্ত্ৰ ভাওনাৰ জ্ঞান ল'বলৈ বয়স হোৱা নাই আহ এই বুঢ়াটোৱে মানে ল'ৰাটোক পাগল কৰি দিব অকলে অকলেনো কি ভাবি আছে হেৰা মই কথা এটা ভাবি আছোঁ কি কথানো কওকচোন এহে দুটাক মাটিকণ ভগাই দিওঁ বুজিছা মোৰ গাটো দিনক দিনে বেয়া হৈ আহিছে কোনদিনা কি হয় তাৰো ঠিক নাই ভালেই ভাবিছে কালিলৈকে সৰু পুতেকক মাতি আনি পথাৰৰ মাজৰ 3 বিঘা দি দিয়ক ৰচনাই এইবোৰ কথাত ইমান খৰখেদা কৰিব নালাগে আমাক ৰাস্তা কাণৰ মাটি 4 বিঘা লাগিবই ডাঙৰ পুতেক হিচাপে মুনুৰ দেউতাকৰ সেইকণ অধিকাৰ আছে আইও কিবা এটা হ'ব দেচোন যিমান সোনকাল হয় সিমান ভাল হয় হেৰা আমাৰ জীৱনলৈ কিবা অন্ধকাৰ নামি অহা আভাস পাইছানে ডাঙৰ বোৱাৰীয়ে আমাক শান্তি নিদিব যেন পাইছোঁ হেৰা শুনিছা এই দেউতাই ফোন কৰিছিলে কিয় দেউতাৰ গা মোৰ ভালেই নে ভাল বুলিয়ে কৈছে সময় পালে গাঁৱৰ ঘৰলৈ এপাক মাতিছে কিবা বোলে আলোচনা এটা কৰিব অঁ কাইলৈ দেওবাৰ গতিকে কাইলৈকৈ যাওঁ ব'লা হয় দিয়া আমি কালিলৈকে যাম হেৰা কালি দেউতাই আমাৰ মাটিখিনি ৰাজুৰ লগত ভগাই দিয়া কথা কৈছে অঁ ভালহে সিহঁত হাল এতিয়া নগাঁৱত আছে বুলি সদায়তো নাথাকে এদিন নহয় এদিন দুই ককাই ভাই বেলেগ হৈ খাবই লাগিব গতিকে হাই কাজিয়া নকৰি বুজাবুজিৰ মাজেৰে বেলেগ হ'লেতো কথা নাই আমাক ৰাস্তা কাণৰ মাটিখিনি দিবলৈ ক'ব নহ'লে মই আপোনাক কি কৰোঁ চাই থাকিম ভাত খুৱাই দিম বৌ ৰাস্তা কাষৰ মাটিখিনি মোক নহ'লেও হ'ব দিয়ক সৰু পোনা তই কেতিয়া আহিলি শেৱালিও আহিছেনে আহিছে দাদা তাইও আহিছে দেউতাই কালি ফোন কৰিছিল মই লগে লগে গুচি আহিলোঁ আৰু বৌ ভাইকলৈ বোলা মনতে নপৰে ন ফোন চোন এটা কৰি মাজে মাজে খবৰ এটাটো ল'ব পাৰে অলাগতিয়াল মানুহলৈ ফোন কৰা অভ্যাস এই মিতালী শইকীয়াৰ নাই সৰু পোনা বৌৰ কথাত বেয়া নাপাবি দে আৰু তহঁত অহাৰ কথা মায়ে গম পাইছেনে পাইছে মায়ে চাহ বনাইছে চাগে মুনু ক'ত গ'লো দেখা নাই যে খুৰা আৰে মুনু মোলৈ কি আনিছা তোমালৈ বহুত কিবা কিবি আনিছোঁ খুৰীৰ বেগত আছে যোৱা 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 সৰুপোনা সেইদিনা তহঁতক নগাঁৱৰ পৰা কিয় মাতি পঠাইছোঁ গম পাইছোঁই চাগে গম পাইছোঁ দেউতা তই যিটো ভাল দেখ কৰ তহঁত দুটা ককাই ভাই আজি একেলগে আছ হয় কিন্তু সদায়তো নাথাক গতিকে মই ভাবিছোঁ মাটিখিনিত দুইটা ভাগতে ভগাই দিম বুলি আমাৰ সম্পত্তি বুলিবলৈ এই ঘৰটোৱে আৰু শিমলু তলৰ 7 বিঘা মাটি সেয়ে মই ভাবিছোঁ আমাক ৰাস্তা কাষৰ মাটি 4 বিঘা দিয়ক বাকীখিনি সৰু পুতেকক দি দিয়ক দেউতা উহ ৰাম হেৰ তই মনে মনে থাকচোন সৰুপোনা তই কি ভাবিছ হ'ব দে দেউতা মইনো কি মাত দিম বৌ আৰু দাদা সুখী হ'লে মোৰ সুখ যিহেতু সৰুপোনা পথাৰৰ মাটিখিনি ল'ব গতিকে তাক 4 বিঘা দিবই লাগিব আৰু ডাঙৰ বাপক 3 বিঘা দিম তোৰ যিহেতু চাকৰি এটাও আছে হ'বনে
হেৰা কেনেকৈ হ'ব সমান সমান ভাগ লাগিব মই জানোৱে বুঢ়াই সৰু পুতেককহে পুতেক বুলি ভাবে মিতালী দুইটাই ইয়াতে চহী কৰ ইয়াৰ একপি সৰু পোনাক দিবি হ'ব দে দেউতা হেৰি চাহ খাওক সৰু পুতেকলৈ বুঢ়াটো মৰম দেখিছা আমাৰ এই ভে লাগি থাকোঁতেই যাব মিতালী তই একেটা কথাতে কিয় লাগি থাক মোৰ সৰুকে চৰকাৰী চাকৰি এটা হ'লেওতো আছে মই মাটি পিছত ইচ্ছা কৰিলেও ল'ব পাৰিম কিন্তু সৰুৱে কোম্পানীৰ চাকৰিটোতনো কিমান টকা দৰমহা পায় এটা মানুহ চলি থাকিব পাৰেহে যেনে তেনে গতিকে তাক এবিঘা মাটি বেছিকৈ দিয়ক দে একো নহয় ইচি আপুনি মোক জ্ঞান দিব নালাগে গোটেইটো মহাভাৰতৰ কৰ্ণটোৱে তই মৰিলে এই মাটি সম্পত্তিবোৰ লৈ যাবি নেকি যি কৰে কৰি থাকক এদিন নিজে ভুলৰ পৰিণাম বুজি পাব দেউতা তোৰ গাটো দুৰ্বল দুৰ্বল লাগি আছে নেকি তই নহ'লে অলপ দিন মোৰ লগতে নগাঁৱত থাকিবি ব'ল নগাঁৱৰ ভাল ডক্তৰ এজনকো দেখুৱাম হয় দে সৰুপোনা দেউতাক লৈ যা ইয়াত থাকিলে বহুত অশান্তিহে পাব বৌলে অনবৰতে কেটেৰা জেঙেৰা কৰিয়েই থাকে দেউতাই তাত থাকিলে মনটোৰ লগতে শৰীৰটো সুস্থ হৈ থাকিব যাওক যাওক এইখন আমাৰ ঘৰ ইয়াত চাগে মোৰ মতে চলিবলৈ অশান্তি হৈছে মই কাপোৰখিনি এতিয়াই বান্ধি দিওঁ বৌ চাহ লওক মোৰ ঘৰত মোকেই চাহ দিছ তই দে হেৰি বৌৰ কি হৈছেনো কিবা গণ্ডগোল হৈছে নেকি বৰুৱাই এইখন ঘৰ হৈ থকা নাই অ' ৰাজু এইহালৰ কাপোৰখিনি বান্ধি দিছোঁ তোৰ লগতে ৰাখগৈ এনেই আপদ কিছুমানক মোৰ ঘৰত পঢ়ি থাকিবলৈ মোৰ মন নাই এতিয়াই ঘৰখন খালী কৰি দে বৌ এইখন আপোনাৰ ঘৰ নহয় এইখন আমাৰ দেউতাৰ ঘৰ ইয়াত দাদাৰ যিমান অধিকাৰ আছে মোৰো আছে সিমান দেউতাক এনেদৰে ক'বলৈ আপোনাৰ অলপো বেয়া লগা নাইনে আৰু শুনক আমাক এই ঘৰখনৰ পৰা উলিয়াই দিয়া অধিকাৰ আপোনাৰ অলপো নাই যদি দাদাই এই কথা নিজ মুখে স্বীকাৰ কৰে মা দেউতা থকাৰ বাবে আপোনালোকে অশান্তি পাইছে এতিয়া মই কথা দিছোঁ বৌ মা দেউতাক লৈ চিৰদিনৰ বাবে এই ঘৰৰ পৰা ওলাই যাম হেৰা কি ভিতৰৰ পৰা শুনি আছা বাহিৰলৈ আহা তুমি নিজেই কোৱাহি তেতিয়াহে বোলে যাবগৈ আপদবোৰ সৰু মোক ক্ষমা কৰি দে তই মা দেউতাক লৈ পাৰিলে ইয়াৰ পৰা গুচি যাগৈ যা দেউতা মোক ক্ষমা কৰি দে মই নিৰুপায় ডাঙৰ পাপু দাদা দেউতাক আৰু তই নুচুবি দেউতাক স্পৰ্শ কৰাৰ অধিকাৰ তোৰ নাই আমি এতিয়াই ইয়াৰ পৰা যামগৈ মই পংকজৰ গাড়ীখন মাতি দিওঁ দেউতাও দুখ নকৰিবি দে বিধাতাৰ লিখন বুলি ধৰি ল দেউতা আহক গাড়ী আহিলে ককা ক'লে যোৱা ন তোমালোক মায়ে তোমালোকৰ ঘৰৰ পৰা খেদি দিছে নেকি ককা ঐ মুনু ভিতৰলৈ যা টিভি চাগৈ যা দেউতা নেকান্দিবি অ' এতিয়া আমাৰ চকুপানীৰ মূল্য ইহঁতে বুজি নাপায় দেউতা গাড়ীত উঠি মই গাঁৱৰ সকলোকে কৈ দিম দেউতাৰ ঠিকনা এতিয়া গাঁৱত নহয় নগাঁৱত আজি এই দিনটোৰ কাৰণেই মই তোক ডাঙৰ কৰিলোঁ হে ভগৱান মোক মাৰি নেপেলোৱা কিয় তই এতিয়া কান্দা কটাখন নকৰচোন কপালৰ লিখন বুলি ধৰি ল এতিয়া সুখী হলানে এতিয়াহে চাগে পেটলৈ ভাত যাব ন হেৰা বাপু নামঘৰৰ বাট পালে গাড়ীখন ৰাখি দিবাচোন
নামঘৰটো কিমান দিনলৈ দেখা নাপাওঁ ঠিক নাই, গতিকে সেৱা এটাকে কৰি যাওঁ। কৃষ্ণ প্ৰভু। ঐ দিগন্ত, ইহঁত গোটেই যাক কলৈ গৈছে অ'? অ' তই হ'বলা গমেই নাপাৱ, ডাঙৰ দাই ৰাজুদাহঁতক ঘৰৰ পৰা খেদি দিছে। মইতো পাগলে, এহেন মোতকেও পাগল। ঘৰৰ পৰা মাক দেউতাকক উলিয়াই দিব লগা কিয় হ'ল বাৰু? খুৰা খুৰীহঁতক ৰাজুদাই নগাঁৱলৈ লৈ গৈছে। বৰ বেয়া কথা হ'ল দেই, বুঢ়া বুঢ়ীবিলাকক আজিকালি মানুহে আপদ বুলিহে ভবা হ'ল। দেউতা, কেইদিনমান ইয়াতে কষ্ট কৰি থাকিব লাগিব। অহা মাহতে নতুন ঘৰ এটা ল'ব পাৰিম। হ'ব দে সৰু বাপু, আমাৰ জীয়াই থকাৰ আশা এতিয়া তুহুত দুটাই। যি ভাল দেখ ক আৰু। পানী খাওক দেউতা। সন্ধিয়া হৈ অহাৰ লগে লগে আপোন গাঁওখনলৈ বৰকৈ মনত পৰিছেও। গাঁৱৰ মানুহবোৰৰ মৰম চেনেহৰ পৰা ইমান দূৰত থাকিবলৈ বহুত কষ্ট হৈ পৰিছে। হেৰি, আমাৰ কপালখনেই বৰ বেয়া দিয়ক। ইয়াৰ শাস্তি বিধাতাই লিখিছে, আমিনো কি কৰিম এতিয়া? এৰাও হেৰা, এই মুনু কলৈ গ'লো? সৌটো খেলি আছে। ঐ মুনু, এফালে আছোন। কি হ'ল মা? অকলে অকলে যে খেলি আছ, ডাঙৰ হ'লে কি বিৰাট কোহলি হবি নেকি? নহওঁ মা, মই বেলেগ হ'ম। কি বেলেগ হবিনো? দেউতাৰ নিচিনা হ'ম। হেৰৌ, কি দেউতাৰ নিচিনা হবি? দেউতাৰ নিচিনা ডাঙৰ হৈ মই তোমালোকক ঘৰৰ পৰা খেদি দিম। তেতিয়া তোমালোক ক'ত থাকিবা? এই মুনু, তই কি কৈছ? ঠিকেইতো কৈছোঁ। মুনু, তোক এইবোৰ কথা কোনে শিকাইছে? নিশ্চয় ৰাজুৱে শিকাই থৈ গৈছে। তোৰ এতিয়াও লাজ লগা নাই? ৰ আজি তোক। ঐ ৰচোন ৰ, ক'লৈ পলাইছ তই? চালা, তোৰ কাৰণে আজি মুনুৱে ইমানখিনি কথা শিকিব পাৰিলে। মইনো কি কৰিলোঁ? অ' তই তাই মানে একোৱে কোৱা নাই, আমাৰ ঘৰখন শেষ কৰি দিলি। সমাজৰ আগত এতিয়া মই মুখ উলিয়াব পৰা নাই। হেৰি, মোক নামাৰিবচোন, মই বুজি পাইছোঁ দিয়ক। মুনু, অ' মুনু, দেউতাৰক চাইচোন। মুনুক কিয় মাতি আছ? তোৰ লাজ লগা নাই? ৰহ তোক আজি মোৰ দাখন ক'ত চাওঁ। অহ, ৰাজু, ৰাজু মোক বচোৱা। বৌ, মই ইয়াত আপোনালোকৰ ভাওনা চাবলৈ অহা নাই। ঐ, ক'ত গ'লি তই? সৰুপোনা, তই খবৰ নিদিয়াকৈ আহিলি যে? দেউতাৰ গা বেয়া নেকি? অ' ডাঙৰ দা, দেউতাৰ গাটো ভাল নহয়, মানসিকভাৱে ভাগি পৰিছে। লক্ষণ কোনো নাই, টিভি এটাও নাই মোৰ ৰুমত। খোলটোকে লৈ যাব কৈছে মোক। ৰাজু, শুনাচোন, পাৰা যদি মোক ক্ষমা কৰি দিবা। মই বহুত ডাঙৰ ভুল কৰিলোঁ অ'। বৌ, আপুনি সঁচাকৈ অনুৰক্ত হৈছে যদি মা দেউতাক ক্ষমা খোজক, মোক নহয়। বহুত কষ্ট পাইছে তেওঁলোকে। সৰুপোনা, দেউতাই মোক ক্ষমা কৰি দিবনে? মই কালিলৈকে নগাঁৱলৈ যাম। মা দেউতাৰ লগতে সৰু বোৱাৰীকো ঘৰলৈ উভতাই আনিম। দাদা, দেউতা, ডাঙৰ বাপু, তই ইয়াত? মুনু অহা নাই নেকি? নাই মা, খুৰীদেউহঁতৰ ঘৰতে থৈ আহিলোঁ। মাও, আমাক ক্ষমা কৰি দেচোন, বহুত ডাঙৰ ভুল কৰিলোঁ আমি। আমি জানো যে এই মাটি বাৰী ধন সম্পত্তি কোনো মানুহৰ স্থায়ী নহয়। এই ধন সম্পত্তি লোভত পৰি আপোনালোকক বহুত অন্যায় কৰিলোঁ। এতিয়া আমাৰ চকু খোল খাইছে মা দেউতা। আমি তহঁতক এতিয়া ইয়াৰ পৰা একেবাৰে গাঁৱলৈ নিবলৈ আহিছোঁ। অঁ, দাদা বৌ আহিলেচোন। বোৱাৰী, তুমিও ওলোৱা, আমি আজিয়ে ঘৰলৈ যাম। অ' দাদা, পালিহি? তহঁতে ভুলৰ কথা বুজিব পাৰিছ যেতিয়া ভালেই কথা।
এতিয়াহে মোৰ মনটো ভাল লাগিছে অ' আহচোন এতিয়া মোৰ ওচৰলৈ। দেউতা মা মুনু, ঐ মুনু, ক'ত আছ? চাইচোন কোন আহিছে? ককা আইতা খুৰা খুৰী চব আহিলা। অ' মা আজিৰ পৰা ককা আইতা আমাৰ ঘৰত থাকিব। অ মনু, আজিৰ পৰা আমি আটাই একেলগে থাকিম। তাৰমানে আজিৰ পৰা কাজিয়া নালাগা। ধেত মুনু, তাৰ ইমান কথা। কি আনিছোঁ মই চোৱা, লোৱা। আহ আটাই মোৰ ওচৰলৈকে আহ, ফটো এখনকে উঠোঁ। মানুহজনৰ যে কথা আৰু। দিয়ক দিয়ক, সাজু লাজু উঠা। মা দেউতাৰ স্থান সদায় আমাৰ হৃদয়ত। মা দেউতাৰ ঠিকনা ৰাস্তাৰ দাঁতিত বা বৃদ্ধাশ্ৰমত নহয়। বৰ্তমান সময়ত আমি বহু কুলাংগাৰ সন্তান দেখিছোঁ, যিয়ে নিজৰ মাক দেউতাকক বৃদ্ধ অৱস্থাত ঘৰৰ পৰা উলিয়াই দিয়ে। তেনেকুৱা যাতে ভৱিষ্যতে কোনেও নকৰে। আৰে এবাৰ ভাবি চোৱা, তেওঁলোকক সুধি চোৱা যিয়ে মাক দেউতাকক সৰুতে হেৰুৱাইছে। আহক আমি সকলোৱে সমাজৰ পৰা এনেবোৰ অমানৱীয় কাৰ্য নাইকিয়া কৰোঁ। দেউতাৰ ঠিকনা চুটি ছবিখনৰ দ্বাৰা বাস্তৱ সমাজত ঘটি থকা এক ভয়ংকৰ ঘটনাৰ প্ৰতিচ্ছবি দেখুৱাব চেষ্টা কৰিছোঁ। ছবিখন চাই কেনে পালে? ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু তাত যদি কিবা ভুল মান্তি হৈছে আমাক আঙুলিয়াই দিব। জয় আই অসম।